নমস্কাৰ জোন চিজি কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ চিকেন ড্ৰাই ফ্ৰাই। দেৰি নকৰি বনাওঁ আহকচোন। চিকেন লৈছোঁ মই প্ৰায় আধা কেজি হ'ব। হাৰ্ডি থকা হাৰ্ডি নথকা তেনেকুৱা ধৰণৰ মই লৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে বনলেছ চিকেনো ইউজ কৰিব পাৰে। ইয়াত দিবলৈ মই লৈছোঁ জিৰা গুড়ি চাহখোৱা চামুচৰ এচামুচ, ধনিয়া গুড়ি এচামুচ, জালুকৰ গুড়ি চাহখোৱা চামুচৰ 4/4 এক চামুচ, জলকীয়া গুড়ি এচামুচ, হালধি গুড়ি 4/4 এক চামুচ চাহখোৱা চামুচৰ। ইয়াতে দিম মই নেমুৰ ৰস এখন চামুচৰে 3 চামুচ দিছোঁ। মই এটা নেমু বা তেনেকৈ বুলি কোৱা নাই, চাহখোৱা চামুচৰ দিছোঁ। আদা পিচা এচামুচ, নহৰু আধা চামুচ, নিমখ আন্দাজ কৰি দিম। এই গোটেইখিনি মই ভালদৰে মিক্স কৰিম। গোটেইখিনি খুব ধুনীয়াকৈ মিক্স হৈ গৈছে। এইখিনি মই এতিয়া আধা ঘণ্টাৰ কাৰণে এনেকৈ ৰাখি দিম। আধা ঘণ্টাৰ পিছত মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। চিকেনখিনি মেৰিনেট কৰি থোৱা আমাৰ প্ৰায় আধা ঘণ্টামান হৈ গৈছে। ইয়াতে দিম মই এতিয়া 1 চামুচ চুজি, চাউলৰ গুড়ি দিম চাহখোৱা চামুচৰ 2 চামুচ। এতিয়া ইয়াত দিম মই কালাৰ। যদি ফুড কালাৰ থাকে তেতিয়াহ'লে ফুড কালাৰৰ পৰা 2-3 টোপালমান দিলেই হ'ল, আৰু যদি ফুড কালাৰ নাথাকে তেতিয়াহ'লে যি জলকীয়া গুড়ি ৰঙা, যিটো জ্বলাৰ কাৰণে ব্যৱহাৰ কৰা নহয়, ৰঙৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেই জলকীয়া গুড়িটো দিব ভৰাই 1 চামুচ। মই জলকীয়া গুড়িটোৱে দিছোঁ যিহেতু সকলোৰে ঘৰতে এইটো উপলব্ধ। এতিয়া এইখিনি খুব ভালদৰে মই মিক্স কৰিম। চাউলৰ গুড়ি আৰু চুজিৰ কোটিংটো যাতে গোটেইখিনি মাংসতে লাগে তেনেকৈ মিক্স কৰিব। যদি শুকান শুকান পায় তেতিয়াহ'লে এচামুচমান পানী দি দিব। এয়া পিঠাগুড়ি আৰু চুজি দি আমাৰ গোটেইখিনি মাংসতে খুব ধুনীয়াকৈ কোটিং হৈ গৈছে। যদি পিঠাগুড়ি নাথাকে তেতিয়াহ'লে বেচনো দিব পাৰে। যিসকলে পঢ়াৰ কাৰণে ধৰক হোষ্টেলত থাকে বা পিঠাগুড়ি নাপাবও পাৰে তেওঁলোকে বেচনো দি দিব পাৰে। টেষ্টটো অলপ বেলেগ হয় কিন্তু ভালেই লাগে। গতিকে পিঠাগুড়ি নাই বুলি আপোনালোকে বনাই নোখোৱাকৈ নাথাকিব। গেছত হাই ফ্লেমত এখন কেৰাহী পাতি দিছোঁ আৰু এয়া মই এনেকৈ চাইছোঁ তেলটো বাৰীডালৰ ওচৰত ফুট আহিছে, মানে তেলটো গৰম হৈ গৈছে। বহুত বেছি তেলটো গৰম হ'বও নালাগে। এইখিনি মই ল' টু মিডিয়াম ফ্লেমত ভাজিম আৰু দিয়াৰ লগালগ এইখিনি লুটিয়াই দিব নালাগে। 2 মিনিটমান থকাৰ পিছত লুটিয়াই দিলেই হ'ল, নহ'লে ইয়াৰ কোটিংটো এৰাই যাব। মাংস কেইপিছলৈ মন কৰক, ওপৰটো ইমান ধুনীয়া লাগিছে। 2 মিনিট পিছত এয়া মই লুটিয়াই দিছোঁ। কোটিংটো বহুত ধুনীয়াকৈ লাগি আছে। এইখিনি ইলুটি শিলুটি কৰি প্ৰায় 5 মিনিট 7 মিনিটমান ভাজিব লাগিব। হাই ফ্লেমত একেবাৰে নাভাজিব, নহ'লে ওপৰটো ৰঙা হৈ যাব আৰু ভিতৰলৈকে নিসিজিব। এইখিনি আমাৰ হৈ গৈছে, নমাই দিম এতিয়া। বাকীখিনি মাংস মই এনেকৈ ভাজি লওঁ। ইয়াত আপোনালোকে মাংসৰ পিচটোলৈ লক্ষ্য কৰক। বহুত ডাঙৰ ডাঙৰ মাংস পিচটো মই কৰা নাইকিয়া। যদি বেছি ডাঙৰকৈ কৰে তেতিয়াহ'লে মছলাটো ভিতৰলৈ নাযাব আৰু খাবলৈ ভাল নালাগিব। পিছত আকৌ নক'ব যোন তুমি নখোলা। গোটেইখিনি মাংস এয়া ভাজি মোৰ হৈ গ'ল। বহুত সহজভাৱে হোৱা টেষ্টি মাউথ ৱাটাৰিং এটা ৰেচিপি হয়। এবাৰ মাত্ৰ আপোনালোকে ট্ৰাই কৰিব, তাৰপিছত আৰু ক'বই নালাগে, আপোনালোকৰ নিজৰে মনলৈ আহিব। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত বহুত শ্বেয়াৰ কৰিব। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটোও দবাই দিব। নতুন এটা ৰেচিপি লৈ পুনৰ আহি আছোঁ, তেতিয়ালৈকে ধন্যবাদ।